আজি ৰাতিপুৱা উঠিয়েই মাক কৈছোঁ, মা আজি খোলা চাপৰি পিঠা খাম, বহুত দিন খোৱা নাই। তো মা আৰু পেহী দুয়ে চাউল অকণমান ঢেঁকীত খুন্দি ল'লে আৰু এইফালে মই গাখীৰ অকণমান গৰম হ'ব দিছোঁ চাহৰ বাবে, আৰু এইফালে গাখীৰ আছেই, খোলা চাপৰি পিঠাত দিম। আৰু এইফালে মই নাৰিকলৰ বাকলি গুচুৱাই আছোঁ। মই খোলা চাপৰি পিঠাত নাৰিকল দিলে বহুত ভাল পাওঁ। আপোনালোকে বাৰু নাৰিকল দি পিঠা খায়নে মোক জনাবচোন, মানে নাৰিকল দি খোলা চাপৰি পিঠা খায়নে মোক কমেণ্ট কৰি জনাব। আৰু এয়া চাওকচোন, নাৰিকলটো কিমান ধুনীয়াকৈ এৰা খাইছে। এতিয়া মই নাৰিকলৰ এই ক'লা টান বাকলিটো মই গুচুৱাই লৈছোঁ, আৰু এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। যিহেতু ৰুকি থাকিবলৈ বেছি সময় নাই, আৰু সেইবাবে মই এনেকৈয়ে মিক্সিত পিচি ল'ম। এয়া মই সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ল'ম। এয়া চাওকচোন, নাৰিকলটোত পানীয়ে নাই একেবাৰে। আৰু এইফালে আমাৰ পিঠা বনোৱাৰ সকলো সামগ্ৰী ৰেডি হৈ গৈছে। এয়া নাৰিকল ৰুকিছোঁ, অকণমান গুড়াও লৈছোঁ। এয়া মই আমাৰ ৰাতিপুৱাৰ চাহৰ বাবে সকলোৰে বাবে এখন এখনকৈ পিঠা বনাম, বেছি নবনাওঁ, গধূলি খাম বেছিকৈ। এয়া দেখিছেনে, এয়া মই কেইচামুচমান পিঠাগুড়ি লৈছোঁ, আৰু তাত মই কেইচামুচমান নাৰিকল মিক্স কৰি দিছোঁ। এতিয়া আমি ইয়াত জোখমৰি মানে নিমখ আৰু চেনি দি দিম, আৰু অকণমান মিঠাতেল দি দিম। মিঠাতেল মই মিক্স কৰি দিওঁ, আপোনালোকে দিয়ে নে নিদিয়ে মই সেইটো কথা নাজানো। আৰু এতিয়া মই ইয়াত গাখীৰ মিক্স কৰি দিম, আপোনালোকে পানীও দিব পাৰে। মই পানী নিদিলোঁ, যিহেতু গাখীৰ দিলে আৰু বেছি কোমল হয়, সেইবাবে মই ইয়াত গাখীৰেই মিক্স কৰি দিছোঁ, যিহেতু আছিলো গাখীৰ ভাল পৰিমাণে। এয়া দেখিছেনে, এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ, চেনি অকণমান কম হোৱা বুলি আৰু অকণমান দি দিছিলোঁ মই তাত। আৰু ইয়াত এনেকৈ টাৱাখনত দি ধুনীয়াকৈ টাৱাখন ঘূৰাই কিছু সময় ঢাকনিৰে ঢাকি থৈ দিম কম জুইত। আৰু এয়া চাওকচোন, আমাৰ পিঠা ৰেডি হৈ গ'ল। এয়া চাওকচোন, এখন দুখনকৈ ভালেকেইখনমানেই বনালোঁ আমি। টিকুৱেটো বনাই থাকোঁতেই দুই এখন খাই দিলেই ইতিমধ্যে, চচেৰে খাইছে। কি বা ভাল পাইছে নাজানো, আৰু মই চচ তচেৰে নাখাওঁ, মই চাহেৰে খাইছোঁ। এয়া চাওকচোন, আমাৰ পিঠা ৰেডিয়ে হৈ গ'ল। আজি বহুত দিনৰ মূৰত ৰাতিপুৱাৰ চাহকাপ বহুত বেছি তৃপ্তিৰে খালোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিলোঁ দেই, বাই।